হেল্ল' বন্ধু-বান্ধৱীসকল, আমি আজি আলোচনা কৰিম ক্লাছ 12 ইংলিছ ফ্লেমিংগো টেক্সটবুকৰ চেপ্টাৰ 1 দ্য লাষ্ট লেছনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। তো 1 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ৱাজ ফ্ৰেঞ্চ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ ফৰ স্কুল ডেট ডে। ইয়াৰ অৰ্থটো হ'ল সেইদিনাখন ফ্ৰান্সে বিদ্যালয়খনত কি প্ৰস্তুত হ'ব বুলি আশা কৰা হৈছিল। তো আনসাৰটো হ'ল Hamel had told them that he would question them on participle that day. Hamel কৈছিল যে সেইদিনাখন সিহঁতক পাৰ্টিচিপলৰ বিষয়ে প্ৰশ্ন সুধিব। So French was expected to be prepared with participles for the school that day. So আশা কৰা হৈছিল যে পাৰ্টিচিপলৰ বিষয়ে শিকি আহিব। 2 নম্বৰ কুৱেশ্যনটো হ'ল What did French notice that was unusual about the school that day? ফ্ৰান্সে সেইদিনাখন বিদ্যালয়খনত কি লক্ষ্য কৰিছিল বা কি নটিচ কৰিছিল। তো আনসাৰটো হ'ল French noticed that there was no sound of opening and closing of desks. ফ্ৰান্সে সেইদিনাখন লক্ষ্য কৰিছিল যে বিদ্যালয়খনত কোনো ধৰণৰ ডেস্ক বেঞ্চৰ বা কোনো ধৰণৰ শব্দ হোৱা নাছিল। Repeating lessons in unison and ripping of teachers ruler on the table that day. কৈছে যে ছাত্ৰ ছাত্ৰীসকলে একেলগে পাঠ পঢ়া শব্দ তেওঁ শুনি পোৱা নাছিল। And ripping of teachers ruler on the table that day. ছাৰৰ শিক্ষকজনৰ ৰুলাৰডাল অৰ্থাৎ বেতডাল বেঞ্চত মৰিয়া শব্দ তেওঁ শুনি পোৱা নাছিল। Everything was quick just like a Sunday morning which was unusual about the school. অৰ্থাৎ সেইদিনাখন সম্পূৰ্ণ পৰিৱেশটো হৈছিল দেওবাৰৰ ৰাতিপুৱাৰ নিচিনা। Usually when school began, there was a great bustle which could be heard out in the street. সাধাৰণতে যেতিয়া বিদ্যালয়খন আৰম্ভ হয় তেতিয়া বহুত হুলস্থুলৰ আৱাজ শুনি পাওঁ, কিন্তু সেইদিনাখন ঠিক দেওবাৰৰ দিনৰ নিচিনা হৈছিল। দেওবাৰে যেনেকুৱা আমি কোনো হুলস্থুলৰ আৱাজ শুনি নাপাওঁ, অৰ্থাৎ স্কুলখনে বন্ধ থাকে, তেনেকুৱা অৱস্থাটো হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট হেড বিন পুট আপ অন দ্য বুলেটিন বৰ্ড। বুলেটিন বৰ্ডত সেইদিনাখন কি চিঠি মৰা আছিল বা কি লিখা আছিল। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট হেড বিন পুট আপ অন দ্য বুলেটিন বৰ্ড। বুলেটিন বৰ্ডত সেইদিনাখন কি লগাই থোৱা আছিল বা তাত কি লিখি থোৱা আছিল। For the last 2 years all the bad news had come from the bulletin board. ইয়াৰ অৰ্থটো হৈছে যোৱা 2 বছৰ ধৰি এই বুলেটিন বৰ্ডৰ পৰা বেয়া খবৰ আহি আছিল। This time an order from Berlin to teach only German in the schools of Alsace and Lorraine had been put up on the bulletin board. আৰু এইবাৰ বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছিল। অৰ্ডাৰটো হ'ল অলজাছ এণ্ড লৰিন এই জিলা দুখনত কেৱল জাৰ্মান ভাষা দিহে পাঠদান কৰা হ'ব। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট চেঞ্জ ডিড দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন কোচ ইন স্কুল ডেট ডে। ইয়াৰ অৰ্থটো হ'ল বাৰ্লিনৰ পৰা অহা নিৰ্দেশটোৱে বিদ্যালয়খনত কি পৰিৱৰ্তন ঘটাইছিল। আনসাৰটো হ'ল দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন কজড এ লট অফ চেঞ্জেছ ইন স্কুল ডেট ডে।
বাৰ্লিনৰ পৰা অহা নিৰ্দেশটোৱে বিদ্যালয়খনত বহুখিনি পৰিৱৰ্তন ঘটাইছিল। Usually, when school began, there was a great bustle which could be heard out in the street. অৰ্থটো হ'ল সাধাৰণতে যেতিয়া স্কুল আৰম্ভ হয়, বিদ্যালয় আৰম্ভ হয়, তেতিয়া এক হুলস্থুল বা কোলাহলৰ সৃষ্টি হয়। কিন্তু সেইদিনাখন কোনো হুলস্থুল বা কোলাহলৰ সৃষ্টি হোৱা নাছিল। অৱস্থাটো সম্পূৰ্ণ দেওবাৰ নিচিনা হৈছিল। But that day, everything was quiet like a Sunday morning. Hamel was dressed in his best clothes, a beautiful green coat, a frilled shirt, and a little black silk cap, embroidered which he never would except on inspection and prize day. ইয়াত কৈছে যে হেমেলে সেইদিনাখন তেওঁৰ আটাইতকৈ ভাল পোছাক এযোৰ পিন্ধি আহিছিল। পোছাকবোৰ আছিল এ বিউটিফুল গ্ৰীণ কোট, এখন ধুনীয়া সেউজীয়া কোট, এ ফিল্ড চাৰ্ট, and a little black silk cap. Silk cap মানে ৰেচমী টুপি। Embroidered which he never wore except on inspection and prize day. যিযোৰ পোছাক তেওঁ অকল প্ৰাইজ ডেতহে পিন্ধিছিল। নেক্সট কুৱেশ্যনটো হ'ল হাউ ডিড ফ্ৰেঞ্চ ফিলিংছ এবাউট হেমেল এণ্ড স্কুল চেঞ্জ। ইয়াৰ অৰ্থটো হ'ল সুধিছে যে ফ্ৰেঞ্চৰ হেমেলৰ প্ৰতি থকা মনোভাৱ কেনেকৈ সলনি হৈছিল। আনচাৰটো হ'ল when হেমেল told that he was going to give the last French lesson and a new teacher would come and teach them German from the next day. যিহেতু হেমেলে ফ্ৰেঞ্চক কৈছিল যে সেইদিনাখন তেওঁ শেষ লেচন পঢ়াব আৰু তাৰ পিছৰ পৰা বেলেগ টিচাৰ আহিব যোনে সিহঁতক জাৰ্মান ভাষা দি পাঠদান কৰাব। Those words struck French like a thunderclap. আৰু এই কথাখিনি তেওঁক ফ্ৰেঞ্চক থাণ্ডাৰ ক্লেপৰ দৰে আঘাত কৰিছিল। থাণ্ডাৰ ক্লেপ মানে বজ্ৰপাত। He felt very sorry for not learning his lesson. ফ্ৰাঞ্চে বহুত আঘাত অনুভৱ কৰিছিল কাৰণ তেওঁ আগৰ লেচনবোৰ ভালকৈ মনোযোগ দি পঢ়া শুনা কৰা নাছিল। His books, which he found annoying and heavy to carry, now were like old friends that he could not leave. His feelings about Hamel also changed. কিতাপবোৰ যিবোৰ কিতাপ সদায় তেওঁ আমনি পাইছিল সেইবোৰ কিতাপ এতিয়া তেওঁৰ প্ৰিয় বন্ধু হিচাপে হৈ পৰিল আৰু ফ্ৰেঞ্চৰ হেমেলৰ প্ৰতি থকা ভয়বোৰ সলনি হ'ল। তো বন্ধু বান্ধৱীসকল আমি ইয়াতে সামৰণি মাৰিলোঁ আৰু ক্লাছ 12ৰ ইংলিছ আৰু আছামিছৰ সকলোবোৰ পাঠৰ কুৱেশ্যন আনচাৰ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।